everyone, welcome to my YouTube channel Nazlis Studies World le apnalok সকলোকে স্বাগতম। So students, আজি পুনৰ বাৰ তোমাৰ নিউ গ্ৰামাৰ উইথ স্মাইল বুক 8 ৰ আমাৰ চেপ্টাৰ নম্বৰ 9 ৰ সেকেন্ড পাৰ্টটো যেটো আমাৰ আমি ৰিভিজন কৰি আছো টেন্সৰ তো সেকেন্ড পাৰ্টটো আমি আজি ষ্টাডি কৰিম যেটো এবাউট সিম্পল পাষ্ট টেন্সৰ বিষয়লৈ আছে। So এয়া কভাৰ পেজ। So অলৰেডি মই আগৰ ভিডিঅ'ত কৈছো যে নিউ গ্ৰামাৰ উইথ এ স্মাইল বুকখন প্ৰত্যেকখন মানে বহুত ম্যাক্সিমাম সিলেবাসতে ইনক্লুড কৰা আছে, ম্যাক্সিমাম স্কুলতে ইনক্লুড কৰা আছে। সো দিস ইজ এ ভেরি ইম্পৰ্টেন্ট বুক আৰু আমি অধ্যয়ন কৰি আছো বুক নম্বৰ 8। ওকে, ক্লাস 8 ৰ আমি বুকখন আমি ষ্টাডি কৰিছো। সো চেপ্টাৰ নম্বৰ লেটস ষ্টাৰ্ট চেপ্টাৰ নম্বৰ 9 কি আজি পঢ়িব লৈছো চাও। So chapter number 53 so তাত আছে simple past tense। so already আমি আগৰ পৰা জানো যে simple past tense কাক কয়। so যেহেতু মই টেন্সৰ বিষয়লৈ ডিটেইলছত ভিডিও তোমালোকক আপলোড কৰা নাই আৰু আগন্তুক টাইমত মই তোমালোকক ভাল ধৰণে ডিসকাস কৰিম about tense, কিন্তু আজি যেহেতু আমি বুক 8 ৰ ক্লাস 8 ৰ আমি যেহেতু গ্ৰামাৰ উইথ স্মাইল বুকৰ ৰিভিজন টেন্সৰ আমি চেপ্টাৰটো পঢ়িছো। তো তাত সিম্পল পাষ্ট টেন্সৰ বিষয়লৈ দিয়া আছে। তো ইয়াত কৈছে যে অলৰেডি আমি আৰ্লিয়াৰ ক্লাছত আমি সিম্পল পাষ্ট টেন্সৰ বিষয়লৈ পঢ়িছো। তো সিম্পল পাষ্ট টেন্সৰ ৰিকুৱাৰ্ড দ্য সেকেন্ড ফৰ্ম, যেটো সেকেন্ড ফৰ্ম দ্বিতীয় ফৰ্মত আমাৰ যেটো ৰিকুৱাৰ্ড হয়। সো দ্য থাৰ্ড ফৰ্ম অফ এ ভাৰ্ব ইজ কল্ড, আৰু যেটো থাৰ্ড ফৰ্ম অফ ভাৰ্ব মানে কি ফাৰ্স্ট ফৰ্মটো হ'ল পজিটিভ ডিগ্ৰী, সেকেন্ডটো হ'ল তোমাৰ কম্পাৰেটিভ আৰু থাৰ্ডটো কি হ'ল সুপাৰটিভ। তো আৰু আমাৰ কি বুলি কোৱা হয়, তো ফাৰ্স্ট ফৰ্ম second form or third form to be her past participle and is used in the formation of the various perfect tenses. So you also know that weak verbs are also called regular verbs. Weak verbs ko ki boli koa hoy regular verbs boli koa hoy। yat কিছুমান examples dia ase। so jodi suppose play hoy, so play er past tense to ki hobo played, smile or smile, cough or cough, love or love, etc. so বিভিন্ন ধৰণৰ এক্সাম্পল দিয়া আছে। ইয়াত স্ট্ৰং ভাৰ্বছৰ কিছুমান স্ট্ৰং ভাৰ্বছক উইক ভাৰ্বছক যদি ৰেগুলাৰ বুলি কয় তো স্ট্ৰং ভাৰ্বছক কি বুলি কয় ইৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয়। তো পাষ্ট টেন্সত বা পাষ্ট পাৰ্টিচিপল তো সুইম হলে যদি তোমাৰ থাৰ্ড ফৰ্মত লিখা হয় তেতিয়াহলে সোৱাম বা সুইম সোৱাম সোৱাম এইটো স্পেলিংটো বেলেগ এটা চেঞ্জ হৈ যায়। ফাইট হলে বাৰ্ন হলে বাৰ্ণ্ট so etc. so ইয়াত এখন চাৰ্ট দিয়া আছে কমপ্লিট দিস টেবল বুলি। তাত প্ৰেজেন্ট টেন্স দিয়া আছে, পাষ্ট টেন্স। যদি পাষ্ট টেন্সত সেন্ট হয় তেতিয়া হলে প্ৰেজেন্ট টেন্সত কি হ'ব সেন্ট, দ্যাট মিন্স সেন্ট। তো শাটৰ পাষ্ট টেন্সটো শাটে হয়। সো বিউল্টৰ প্ৰেজেন্ট টেন্স বিউল্ড, তো তাৰমানে বিউল্ড হলে বিউল্ড হ'ব। এগেইন কৈছে মিট হলে ম্যাট, ব্লিড হলে ব্লেড, শুট হলে শট। নেক্সট পেজ নম্বৰ 54ত কি দিয়া আছে simple future tense। so simple future tense to ki boli kaise already ami janu je that the simple future tense is used to express an action that is likely to take place in the future, mane future ghotibo logia eta ghotona take amar simple future tense boli koa hoy। hence if we know that there is a cricket match, suppose inta ekhon cricket match hoise aru jikhonor schedule kora ase je Thursday ekhon cricket match hobo, to etu ki ase tomar simple future tense কৰিব। and that Ashish is the captain of the school team we can see। so এনেকুৱা ধৰণৰ যত will shall লাগিব তাতে আমাৰ হে তাকে কি বুলি কোৱা হয় simple future tense বুলি কোৱা হয়। ইয়াত কিছুমান uses দিয়া আছে। first one কৈছে describe an action which is going to take place with a reasonable degree of certainty, for example the head girl will host the flag on Republic Day। so তাৰমানে যেটো তোমাৰ ভৱিষ্যতে ঘটিব আৰু এটা ৰিজনেবল ডিগ্ৰী মানে অলৰেডি তোমাৰ প্ল্যান কৰা হৈছে যে ছোৱালীজনীয়ে ৰিপাব্লিক ডেত কি কৰিব ফ্ল্যাগ হোষ্টিং কৰিব। আৰু নেক্সট কৈছে উই শ্যাল ডিফেন্ড আৱাৰ টাইটেল লেটাৰ ইন দ্য ইয়াৰ। পাছত মানেতো অলৰেডি ডিসকাস কৰি থোৱা আছে যে আমি আমাৰ টাইটেলটো বিষয়লৈ আমি ডিফেন্ড কৰিম ইন দ্য ইয়াৰ, এই বছৰটো। নেক্সট সেকেন্ড পইণ্টটো হৈছে take about scientific fact or universal truth। যদি universal truthৰ বিষয়লৈ কয় চিৰসত্য বা scientific fact এটা কথা যদি কয় which have a 100% certainty, মানে একদম হ'বই মানে certainty আছে 100% মানে surety দিয়া থাকে। যেনেকৈ you will reap whatever you sow, তুমি যিবোৰ
ৰুইছিলা সেইবোৰে তুমি ডাবলে পাবা মানে কাটিবলৈ পাবা সো এটা সঁচা আচিৰ সত্য আকৌ কৈছে যে এন এনিমেল উইল এটেক ইফ ইট ফিলছ থ্ৰিটেন যদি এটা এনিমেলে যদি ভয় খায় তেতিয়াহে এনিমেলটোৱে এটেক কৰিব সো এইকেইটা কি হয় ইউনিভাৰ্চেল ট্ৰুথ বা যিটোক চাইণ্টিফিক ফেক্ট বুলি কোৱা হয় ইয়াত এটা সাইডত নোট দিয়া আছে each of these sentence could also be written in simple present আৰু এই সেন্টেন্সবোৰক simple presentতো লিখিব পৰা যায় যেনে এক্সাম্পল দিয়া আছে you reap whatever you sow যিবোৰ তুমি ডাইছিল মানে ৰুইছিলা সেইবোৰে তুমি দাবা an animal attacks if it feels threatened তাত চোৱা তাত if it feels attacks ইয়াত s লাগিছে তো simple present tense দিয়া হৈছে next number 3 কৈছে to talk about the future ভৱিষ্যতৰ কথা যদি কোৱা হয় A when we make prediction যদি আমি কিবা এটা prediction কৰো মানে উমান লগাও predict কৰো আৰু for example it will be a sunny day tomorrow কালিলে মানে বতৰটো ভাল হ'ব কালিলে ৰ'দ দিব এটা আমি predict কৰিছো তাৰমানে আমি উমান কৰিছো next I think India will win the cricket world cup মোৰ মতে ইণ্ডিয়াই world cup জিকিব এইটো এটা মানে নিজৰ পৰা এটা predict কৰিছে prediction দিছে so that type of sentence okay that will লাগিব next কৈছে to state willingness offers and promise for example I hope you will come to my party মানে এটা আশা ৰখা আৰু অফাৰ দিয়া মানে এটা ইনভাইট কৰা তো তেনেকুৱা ধৰণৰ সেন্টেন্সবোৰটো আমাৰ সিম্পল ফিউচাৰ টেন্স হয় ইয়াত স্ট্ৰাকচাৰ দিছে সো ভেৰি ইম্পৰ্টেন্ট স্ট্ৰাকচাৰবোৰ আমাৰ সেন্টেন্স প্যাটাৰ্ন বনাবৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো ইয়াত দিছে the basic structure of positive sentence is positive sentence or subject noun ya pronoun tat lagibo shall ba will okay jikono mane will kothai jitu mane ghotona ghotiboi hoboi heto tumar will bibohar hoy aru jitu hua sambhavona ase tat tumar shall bibohar hoy tar pisot koise plus base form of verb mane jitu verb or jitu base form hetu hoy plus the rest of the predicate baki kini same thake so for example Randhir will call so Randhir ki hai subject hoy plus ki hol will lagile future tense or be verb lagile will so the base form of verb kontu hobo call jitu simply positive degree jitu ase you this evening you this evening to code lagile rest of the predicate so next koise number 2 the basic structure of a negative sentence ot ki lagibo same very easy subject to logot shall বা will লাগিব তাৰ পাছত not লাগিব আৰু বাকি base of the verb আৰু rest of the predicate যেনেকৈ তোমাৰ এটা এক্সাম্পলত যোগেদি মই বুজাই দিছো সো Randhir will not ৰ জায়গাত আমি own টো লিখিব পাৰো আৰু যেটো call মানে যেটো ফার্স্ট ফর্ম অফ দা সেকেন্ড ফর্ম yes যেটো আমাৰ base form হয় base form of a verb এটো তোমাৰ চেঞ্জ নহয় you this evening বাকি predicate টো সেম সো এনেকুৱা ধৰণে মানে এইটা আছে ইয়াৰ স্ট্ৰাকচাৰ তে লাস্ট ওয়ান হয় নাম্বার 3 পয়েন্ট এটা আৰু এটা দিয়া হৈছে যদি কি কৈছে the basic structure of an interrogative sentence মানে question মানে interrogative sentence means what যেতিয়া question বনোৱা হয় তেতিয়া কি হয় be verb টো আমাৰ আগলৈ আহি যায় মানে shall আৰু will টো আগলৈ আহিব তাৰ পাছত তোমাৰ subject টো যাব তারপর base of the verb আৰু rest of the predicate যেনেকৈ will লগাই start হৈ গ'ল will আহি গ'ল আগলৈ তারপর Randhir টো কি হয় subject টো আহি গ'ল আৰু base form of verb কি হয় call হয় আৰু you this evening তোমাৰ rest of the predicate তাৰপিছত আমি interrogative কৰিছো গতিকে আমি তাত question mark ব্যৱহাৰ কৰিব লাগিব আকৌ next কৈছে shall we deliver the goods at your doorstep shall টো আগলৈ আহিলে be verb পৰা question টো start হৈছে we টো হ'ব subject তোমাৰ তাৰ মাজলৈ আহিলে deliver টো তোমাৰ যেনেকৈ base of the verb টো একে থাকিলে আৰু বাকিটা goods at your doorstep টো rest of the predicate আৰু তাৰ পাছতে কি দিয়া হৈছে question mark দিয়া হৈছে সো এয়া আছিল আজিৰ simple past tense আৰু simple future tense or এটা সৰু ভিডিও তো আগন্তুক আমি এই চেপ্টাৰত আৰু অলপ কিবা কিবি আছে পঢ়িবলগীয়া তো সেইখিনি আমি ডিসকাস কৰিম যদি ভিডিওটো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেন্ট সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ